Hello guys, welcome to my YouTube channel. মই Parismita পুনৰ এটা ৰেচিপি ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো মই আজি বনাম ভাবিলোঁ পনীৰ চব্জি, মানে এটা সৰু ৰেচিপি আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তো মোৰ লগত আছিলে পনীৰৰ পিচ কিনি অনা হৈছে, তাৰ পৰা মই ভাবিলোঁ মইনো কেনেকৈ বনাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। একদম সৰু চিম্পল ৰেচিপি। তাৰ লগত মই নহৰু, আদা, ধনিয়া পাত আৰু জলকীয়া এটা খুন্দি ল'লোঁ। এক্সট্ৰাকৈ জলকীয়া এটা লৈ লৈছোঁ। তাত ৰচুন দিম, পিঁয়াজ দুটা আৰু বিলাহী দুটা, এইখিনি ইউজ কৰিম। আৰু পনীৰ পিচটো মই একদম সৰু সৰুকৈ কাটি ল'লোঁ। আপোনালোকে নিজৰ ইচ্ছামতে পিচটো কৰি ল'ব পাৰে। তাৰপৰা কেৰাহীখন গৰম হ'বলৈ দিলোঁ। যিহেতু মই বিলাহীখিনি পেষ্ট বনাই ল'ম। আগৰ ভিডিঅ'ত যদি চাইছে গম পাইছে মই কেনেকৈ পেষ্ট বনাওঁ, তথাপি আকৌ এবাৰ দেখাই দিওঁ। তাৰ কাৰণে মই মিঠাতেলখিনি গৰম হ'বলৈ দিলোঁ। গৰম হ'বলৈ দিয়াৰ পিছত এয়া ধুনীয়াকৈ গৰম হৈ গ'ল। তাত মই এতিয়া পিঁয়াজখিনি দি দিম, পিঁয়াজখিনি যিখিনি মই কাটি লৈছিলোঁ তাৰ পৰা দি দিয়াৰ পিছত গোটেইখিনি মই এতিয়া লাহে লাহে দি দিম। তাত মই যিখিনি বিলাহী, গোটা নহৰু, আদা, জলকীয়া এটা সেইটো ফালি ল'ম। সেইখিনি ধুনীয়াকৈ এতিয়া মই অকণমান সিজিবলৈ দিম। আধা সিজা আপোনালোকে গম পাইছেই। তো তাত মই অকণমান নিমখ দি দিছোঁ। নিমখ দি দিয়াৰ পিছত এইখিনি মোৰ এতিয়া ঢাকনি নিদিয়াকৈ মই সিজাই আছোঁ। আপোনালোকে দেখিছে কালাৰটো চেঞ্জ হ'বলৈ ষ্টাৰ্ট কৰিছে। তো অলপ সময় ঢাকনা দি দিম। এতিয়া ঢাকি দিয়াৰ পিছত আপোনালোকে দেখিছে কালাৰটো এতিয়া আঁতৰাই দিওঁতে ঢাকনাখন চেঞ্জ হৈ গ'ল, মানে বহুতখিনি সিজিলে, আধা সিজা হৈ গ'ল মানে। তো এইখিনিতে মই ধুনীয়াকৈ ঠাণ্ডা হ'বলৈ দিম। যিহেতু ঠাণ্ডা নহ'লে মিক্সিত দিলে গম পায় মিক্সিটো কষ্ট পাব, সেইকাৰণে মই সেইখিনি প্লেটত উলিয়াই ঠাণ্ডা হ'বলৈ দিছোঁ। এতিয়া মোৰ পেষ্টটো বনাবলৈ ৰেডি হৈ গ'ল, ঠাণ্ডা হৈ গ'ল। এইখিনি এতিয়া মই মিক্সিত পিচি ল'ম। তাৰ পৰা এয়া মোৰ পেষ্টটো ৰেডি হৈ গ'ল। যিটো কেমেৰাত ডাৰ্ক কালাৰ নহয়, নৰ্মেল কালাৰ দেখাইছে। খালি মোৰ এনেকৈ নৰ্মেলি কালাৰটো ধুনীয়া আহিছে। আপোনালোকে বনালে নিজে গম পাবই। তাৰ পৰা মই তেলত পনীৰখিনি ফ্ৰাই কৰি ল'লোঁ। আপোনালোকক নেদেখালোঁ, আপোনালোকে ইচ্ছা কৰিলে ফ্ৰাই নকৰিবও পাৰে। মই তেনেকৈ খাই ভাল পাওঁ কাৰণে সেনেকৈ বনালোঁ। তাৰ পৰা সেই একেখিনি তেলতে মই পিঁয়াজখিনি দি দিছোঁ, যিহেতু এতিয়া মই পনীৰখিনি বনাবলৈ ষ্টাৰ্ট কৰিম। তাৰ পৰা তাত মই দি দিম লং ইলাইচি যিখিনি পিচি লোৱা তেনেকুৱা অলপ। তাৰ পৰা আপোনালোকে হাফ টিস্পুন আৰু তাৰ পৰা ধনিয়া আৰু জিৰা পাউডাৰ, তাৰ পৰা কাশ্মীৰী মিৰ্চ অকণমান এনে, আৰু তাৰ পৰা দি দিম মিক্স মছলা অকণমান, যিটো গৰম মছলা বুলিও ইউজ কৰিব পাৰে। তাৰ পৰা হালধি অকণমান দিছোঁ। সেইখিনি এতিয়া ধুনীয়াকৈ লৰাই ল'ম। লৰাই লৈ মেলি অকণমান মছলাটো সিজিবলৈ দিম। সিজিবলৈ দিয়াৰ পিছত আপোনালোকে দেখিছে কি ধুনীয়াকৈ মছলা কালাৰটো আহিছে। তাত মই এতিয়া দি দিম বিলাহী পেষ্টখিনি দিয়াৰ পিছত এয়া মোৰ কালাৰটো আহি গৈছে। ইয়াত অকণমান কলা পৰিছে কাৰণ পিঁয়াজটো অকণমান দেৰি গ'ল, সেইকাৰণে মোৰ এনেকুৱা হৈছে। খালি আপোনালোকে একদম টাইমত দিব। তাৰপৰা মই পনীৰখিনি দি দিলোঁ। আপোনালোকক দেখাবলৈ নহ'ল, সেইকাৰণে মই এনেকৈ কৰিয়ে দেখাই দিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ উতলিব দিম, যাতে বিলাহীৰ টেষ্টটো পনীৰত সোমাই যায়। এয়া মোৰ পনীৰখিনি ধুনীয়া হৈ গ'ল। আপোনালোকে ইচ্ছা কৰিলে ইয়াত বাটাৰ থাকিলেও দি দিব পাৰে, তেতিয়া আৰু ধুনীয়া টেষ্ট আহিব। তো আৰু পনীৰৰ টেষ্টটো পনীৰটোৰ ওপৰতো ডিপেণ্ড কৰে, যাতে লোকেল হ'লে আৰু ভাল হয়। এয়া মোৰ পনীৰ ৰেচিপিটো ৰেডি হৈ গ'ল। একদম ইজিলি আপোনালোকে বনাই খাব পাৰে, একো বেছি ইনগ্ৰিডিয়েণ্টছ নোহোৱাকৈ। তো যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো দবাই দিব, যাতে মই যদি কিবা নতুন ৰেচিপি আপলোড কৰোঁ আপোনালোকেও পায় আৰু আগৰ ভিডিঅ'বোৰ পাৰিলে চাব। থেংক ইউ।